হাই হেল্ল' নমস্কাৰ সকলকে ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি এনেকুৱা এটা ভিডিঅ' বনাবলৈ যাই আছোঁ, মানে কি আমাৰ মায়ে দুখান ধুতি বব মোক লাগি আমাৰ সভা হয় না, সভাটোতে এনেকৈ পিন্ধিব লাগে। সেইকাৰণে আজি মায়ে এখন ধুতি বব। আপোনালোকক দেখি আছোঁ হাতে বোৱা ধুতি, তাঁতশাল, কোনো মেচিন ব্যৱহাৰ কৰা নহয়, হাতে বোৱা। আপোনালোকক আজি ধুতিটো দেখি আছোঁ। আপোনালোকে যদি নাজানে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইছ, ধুতি বোৱা প্ৰথম কাম কি, মহুৰা বটা। সূতা আনিছি দোকানৰ পৰা, আনি কিনে যঁতৰত মহুৰা বটছি। এই মহুৰা এনেকৈ পূৰা ৰেডি কৰি থৈ দিছি। এতিয়া এইটো এনেকৈ মানে কিবা কৰিব লাগিব দেখোন, আপোনালোকক দেখি আছোঁ, ক'ব নোৱাৰি আৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইছ, মায়ে এনেকৈ খুটি পুতি ল'লাক এডালৰ পৰা এডাল। এই এখিনি দূৰত্ব বেছি নহয়, 1 হাত দূৰত্ব। এইডাল এখিনি উজ নিব লাগিব, সেইকাৰণে এডাল খুটি পুতিছি। আৰু একদম এই এৰে পৰা সেইখিনিক লৈ কিমান আছে, 10 হাত। এই 10 হাত আছে এইটো খুটিৰ পৰা, এইটো খুটিক লাগি এই 10 হাত আছে। এৰে পৰা এনেকৈ মেৰে মেৰে নি থাকিব লাগি। আহক আৰু দেখি আছোঁ ভিডিঅ'টো। মায়ে পাৰি দি আছে, পাৰি এনেকৈ নীলা এডাল আনি আছে, এনেকৈ পাৰিৰ কাৰণে এডাল সূতা এনেকৈ দি আছে। এইবাৰ ধুতি পিন্ধিম গাইছ, সভাত আপোনালোকক ভিডিঅ' দেখি আছোঁ, আপুনি সভাত চাই ল'ব। সভা আমাৰ নাকালবাৰী সভা, গোটেই ভিডিঅ' ফুল 4 দিন সভা হয়, 4 দিনৰ ভিডিঅ' পূৰা দি দিম। এই ধুতি পিন্ধিব লাগিব না, মায়ে ধুতি মোৰ কাৰণে ধুতিখন হেৰি কৰি আছে, তাক এই পাৰিৰ কাৰণে দি আছে। এইডাল নামাই দিওঁ, এইডাল ঘৰ গাইছ, দুডাল দুডালকৈ ইউজ নিব লাগে। আপোনালোকে ইউজ নিব জানে না? সেই চাওক, এনেকৈ লৈ এনেকৈ আৰু এনেকৈ মাৰি দিলে হ'ল, সেই গ'ল। আকৌ টান নহয় গাইছ। ফাইনেলি আমাৰ মায়ে ধুতিখনৰ কাৰণে এই 6টা ঘৰ দিলাক। এই 1 2 3 4 5 6 আৰু এই নীলা ঘৰ 6টা দিলাক, আৰু বগা ঘৰ আহি আছে 6টা। গাইছ চাই থাকক, এতিয়া মই কি কিনে উজনি দেখিম। মই আঙুলি স্পীড চাওক গাইছ, মোক আৰু মায়ে বুঢ়েনিয়ে কৰি পেলাইছি। বাপৰে বাপ, মই আঙুলি স্পীড দেখিছে না আপোনালোকে? এই পিকা পতা এনেকৈ উজনি দেখিম আৰু গাইছ। এই দুডাল গেল গাইছ, বৰ বেয়া পাওঁ মই এনেকৈ হ'লে। গাইছ এডাল এডাল হৈ থাকিলে উজনিবা বঢ়িয়া। আপোনালোকে চাই থাকক না, চাই থাকক। মা আহি নাপাওঁতে মই কৰিলোঁ, আৰু আহি পেলাক আৰু বুঢ়া, বাপৰে বাপ। গাইছ আপোনালোকক যদি ধুতি লাগে অৰ্ডাৰ কৰিব, আৰু মোক কৈ দিলে হ'ল, আমাৰ মায়ে বৈ দিব। প্ৰাইচটো কম নহয় দিয়ক, কিন্তু প্ৰাইচটো বেছি। হাতে বোৱা কাপোৰ না, আপোনালোকে মেচিনত কিনিলে এতিয়া দাম কম হ'ব, কিন্তু হাতে বোৱাত নোৱাৰে না। সূতাৰ দাম বহুত, বুঢ়েনিৰ কষ্ট আছে, বহুত আছে দিয়ক আৰু গাইছ। তথাপিতো ক'ব আৰু লাগিলে পইচা দিব। গাইছ এই বগা সূতা যে মই উজনি আছোঁ, এই বগা সূতা 1100 লাগিব। 1100 সূতা কম নহয় দিয়ক গাইছ, বাপৰে বাপ। 1100 এনেকৈ উজনি থাকিব লাগিব, আঙুলি বেজাৰ উঠি যাব গাইছ। গাইছ ঘটনাটো কি, এনেকুৱা ঘটনা হ'ল কি, মায়ে সূতা লৈ থকাতে মানে হিচাপত আনিছিল, কিন্তু অলপ সূতাটো কমি গ'ল। লাগিছিল 1100 সূতা, এতিয়া থাকিল মাৰ হ'ল কি 900 সূতা, আৰু 200 সূতা লাগে। 200 সূতা লাগে কাৰণে আৰু 1 মুঠা সূতা আনিব যাব লাগে। এই 100 টকাখন লৈ আছোঁ, এই লগৰ চলি এটাক আনিব দিছোঁ, সি আনিছি। এতিয়া মই সিহঁতকে যাই আছোঁ সূতাখিনি লৈ আহি কিনে আৰু আপোনালোকক দেখি আছোঁ। ফাইনেলি সূতাখিনি লৈ আহিলোঁ। এতিয়া মায়ে যঁতৰতকৈ সূতাটো কাটি ল'ব। মহাত্মা গান্ধী যেনেকৈ সূতা কাটিছিল যঁতৰত, আমাৰ মায়ে এতিয়া সূতাটো এনেকৈ কাটি ল'ব। এই সূতা আনি চাওঁ, 95 টকা গৈছে গাইছ। 1 তলা সূতাত 95 টকা। এই 3 তলা গেল মুঠ সূতা, আৰু আছে এইভাগে এইখিনি। এই মাকে দেখোন তলা মুঠা, এই মুঠা বুলি কয়, তলা আহি গৈছে মোৰ। এই 1 মুঠা সূতা, এই 1 তলা ধৰ, বেলেগ নাই না কি দেচোন দি। মই চাৰ্কিটত সোমাই দিওঁ ন, এইটো সোমাই দিম। এতিয়া আপোনালোকে চাই থাকক, দেখি আছোঁ কেনেকৈ বয় আৰু। গাইছ চলি আছে জেনেৰেটৰ, আমাৰ এইটো জেনেৰেটৰ বুলি ক'লোঁ দিয়কচোন। আৰু চাওক চাৰ্কি ঘূৰি আছে, চাৰ্কিৰ পৰা এই সূতামান আহি আছে, এইটোত লৈ আছে। এইটো আমাৰ জেনেৰেটৰ ঘূৰাই আছে জেনেৰেটৰটো। ইনকে গোটেই মহুৰাটো কমপ্লিট কৰি দিব, তাৰপিছত আৰু আমাৰ নেক্সট
আমাৰ শালখানক লাগি আহি যাম আমি শালখানত আমাৰ আধাকে এনেকৈ থৈ দিয়া গৈছে চাই লওক আপোনাৰ গাইছ 900 সূতা আছে আৰু 1100 সূতালৈকে 200 সূতা লগা আছে বৰ্তমান এইখিনি লোৱাৰ পিছত আমাক গাইছ ফাইনেলি আমাৰ কাপোৰৰ বাতি কৰা হৈ গ'ল এতিয়া আপোনাক কাপোৰৰ বাতিটো দেখাই দিছোঁ ফাইনেলি হৈ গ'ল চাই লওক বাপৰে বাপ গাইছ হৈ গ'ল আমাৰ কাপোৰৰ বাতি কৰা এতিয়া আমি খাজ দিব লাগে খাজ মানে কি দুখান কাপোৰ আছে চিন দিব লাগিব কি আমি নহ'লে দুখান কাপোৰ কিনকি গম পাম বোৱাৰ টাইমত এই গম পাব লাগিব না এতিয়া খাজ দিওঁ এখন কাপোৰ দুখান কাপোৰ কৰি থৈ দিওঁ আমি ফটা দি দিলোঁ এই ফটা কাপোৰখনৰ লগত ফটা দি দিলোঁ এই 2 নম্বৰ কাপোৰখন এখন বটল ফটা এই দুখান কাপোৰ আমাৰ হৈ গ'ল এতিয়া মাই চালাব চালাৰ পিছত চালা ভিডিঅ' এতিয়া আপোনাক দেখি আছোঁ গাইছ ফাইনেলি আমাৰ মাই বিন্ধি আছে এনেকৈ এখন ৰাখনত বিন্ধি আছে এখন বিন্ধাৰ পিছত এখন চালি দিব আৰু তাৰপিছত শালত নিব আৰু ডাইৰেক্ট তাঁতশালত লগাই দিব চকুৰ পাৱা যায় গাইছ সেইকাৰণে আমাৰ মায়ে দেখা নাপাওঁ এতিয়া বহুত মনি থাকিব লাগে দেখছেনে আপোনালোকে কি সৰু সৰু বিন্ধা মনি থাকিব লাগে হে গাইছ ফাইনেলি আমাৰ শালৰ চালৰ বিন্ধা কমপ্লিট হৈ গ'ল এতিয়া আমি তাঁতশালৰ ওপৰত এনেকৈ উঠাই দিছোঁ এখন তাঁতশাল আপোনালোকে চাই লওক এনেকৈ উঠাই দিছোঁ দিয়ক আৰু আপোনালোকক দেখছি না আপোনালোকৰ চালৰ বিন্ধাটো নেখেলোঁ দিয়ক আৰু সময় নহ'ল তাকে উঠাই দিলোঁ শালৰ ওপৰত এখন শাল এতিয়া আমি প্ৰথম ব তুলিব লাগিব ব তুলি কিনে আৰু তাৰপিছত এখন মাৰি থাকিলে হৈ গ'ল আৰু গাইছ দেখি আছোঁ দিয়ক খেলা ভিডিঅ'